Dear students, আজি তোমালোকৰ বাবে নতুন ভিডিঅ' এটা লৈ আহিছোঁ বিশেষকৈ এনভাইৰনমেণ্টেল ষ্টাডিজৰ ওপৰত ছেকেণ্ড ছেমিষ্টাৰত যিটো এনভাইৰনমেণ্ট ছাবজেক্ট আছে তাত ফিল্ড ৰিপৰ্টৰ বাবে কিছুমানৰ বহুত বেছি সমস্যা দেখা গৈছে তাৰ কাৰণে মই সৰলীকৰণ কৰি এটা ভিডিঅ' বনাই ল'লোঁ এতিয়া আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা বুজি পাবা ভালদৰে এতিয়া আৰম্ভ কৰিছোঁ ফিল্ড ৰিপৰ্ট কেনেকৈ বনায় আৰু কেনেকৈ লিখিব লাগে আমি কোনখিনি পইণ্টত কি লিখিম আৰু কেনেকৈ আকৰ্ষণীয় কৰি তুলিম ফিল্ড ৰিপৰ্ট মানে ক্ষেত্ৰ অধ্যয়ন আমি যিকোনো এটা ক্ষেত্ৰ কেনেকৈ অধ্যয়ন কৰিম তাৰ ইয়াত আভাস দিব লাগিব আমি যেহেতু এনভাইৰনমেণ্টেলৰ ষ্টাডিজ কৰি আছোঁ গতিকে আমি কি কৰিম পৰিৱেশ বিষয়ক এটা যিকোনো ঠাই বাছি ল'ম আমাক ক'লে যে বাছি দিব আৰু আমি তাত গৈ কি কৰিম অধ্যয়ন কৰিম তাৰপিছত আমি যিখিনি লিখিম সেইখিনি কেনেকৈ লিখিম চাওঁ আহা প্ৰথমতে আমাৰ থাকিব ফ্ৰণ্ট পেজ আমি যিখন ক্ষেত্ৰ অধ্যয়নৰ বাবে মানে যিখন ৰিপৰ্ট বনাম তাত থাকিব প্ৰথমতে ফ্ৰণ্ট পেজটো হ'ব এনেকুৱা A4 সাইজ পেপাৰ আমি A4 সাইজ পেপাৰ ল'ম তাৰপিছত আমি কি কৰিম ইয়াত কলেজৰ লগটো দিব ওপৰত তাৰপিছত আমি ধুনীয়াকৈ ইয়াতে আমি লিখি দিম যেটো আমাৰ সাবজেক্ট থাকিব এটো আমি লিখি দিম ফিল্ড ষ্টাডিটো তাৰপিছত ইয়াত তোমালোকৰ নাম থাকিব সাবমিট কৰা যেটো তোমালোকৰ জিও ৰোল নাম্বাৰ জিও তোমালোকে য'ৰ পৰা কৰি আছা ইউনিভাৰ্চিটিৰ ৰোল নাম্বাৰ তাৰপিছত এইফালে থাকিব গাইডৰ সাইন তাৰপিছত সেকেন্ড পেজত মানে ইট ফ্ৰণ্ট পেজ উলটা দিলে আমি সেকেন্ড পেজ পাম সেকেন্ড পেজত থাকিব সাৰ্টিফিকেট যেটো গাইডে দিব তোমালোকে ভালকে লৈ ল'বা মানে তুমি যে ফিল্ড ৰিপৰ্টখন বনোৱাইছা তাৰ কাৰণে গাইডে কি কৰিব সাইন কৰি দিব গাইডে প্ৰমাণ সহকাৰে এটা দিব যে ইয়েস মানে ইহঁতে ভালদৰে কৰিছে গাইডৰ সাইন থাকিব তাৰপিছত পেজখনত থাকিব একনলেজমেণ্ট মানে কৃতজ্ঞতা স্বীকাৰ তুমি যে কামখিনি কৰিব পাৰিছা তাত কাৰ ওপৰত তুমি কৃতজ্ঞ সেইখিনি লিখিব লাগিব পৰিৱেশৰ ওপৰত হওক কলেজৰ ওপৰতে হওক মা দেউতা বা তোমাৰ গাইডৰ ওপৰত তুমি কৃতজ্ঞ হ'ব লাগিব তুমি যাৰ ওপৰতে কৃতজ্ঞ স্বীকাৰ নকৰা কিয় লিখিব লাগিব তাৰপিছত আহিব তাৰ পিছৰ পেজখন কৃতজ্ঞতা পিছত কণ্টেণ্ট সূচীপত্ৰ আমি যেনেকৈ কিতাপ এখন মিলিলে প্ৰথমৰ পেজটো মানে সূচীপত্ৰ চালে গম পাওঁ কোনটো পেজত কি আছে এতিয়া ইন্ট্ৰডাকশ্যন আমি ইন্ট্ৰডাকশ্যনত কি লিখিম এনভাইৰনমেণ্টৰ বিষয়ে লিখিম আমি কাৰণ ইয়াত আমি এনভাইৰনমেণ্টৰ ফিল্ড ষ্টাডিৰ বিষয়ে লিখি আছোঁ গতিকে পৰিৱেশ কি তাৰ ওপৰত আমি অকণমান আভাস দি ইন্ট্ৰডাকশ্যনখিনি আৰম্ভ কৰিম তাৰপিছত কি কৰিম আমি কণ্টেণ্টত লিখি দিব লাগিব যে সূচীপত্ৰখন 1 পৰা 2 পেজলৈকে আছে এইখিনি আমি জানিম যে সূচীপত্ৰৰ পাছত ইন্ট্ৰডাকশ্যনটো ক'ত পাম আমি 1 পৰা 2 এই দুটা পেজত ইন্ট্ৰডাকশ্যনখিনি তাৰপিছত থাকিব ষ্টেটমেণ্ট অফ দ্য প্ৰব্লেম আমি কি সমস্যা পালোঁ পৰিৱেশৰ বহুত সমস্যা আছে ইয়াত আমি ষ্টাডিছত কি সমস্যা পালোঁ তাক সৰুকৈ দেখুৱাই দিব লাগিব এইটো আমি পেজটো দেখুৱাই দিলোঁ এইটো 2 শেষ হৈছে 2 পৰা 3 পৰা 4 তাৰপিছত আহিব অবজেক্টিভছ উদ্দেশ্য আৰু লক্ষ্য আমি কি উদ্দেশ্য লৈ অধ্যয়ন কৰিছোঁ তাতো আমি পেজৰ নম্বৰটো দি দিলোঁ 4 to 6 তাৰপিছত হ'ব মেথডলজি আমি জানো যে তথ্য সংগ্ৰহৰ কিছুমান মেথড আছে যেনে ধৰা প্ৰাইমাৰী ছেকেণ্ডাৰী প্ৰাথমিক আৰু দ্বিতীয়ক আমি তোমালোকে যিহেতু ফিল্ড ৰিপৰ্টত গৈছিলা গতিকে এইটো হ'ব প্ৰাইমাৰী হ'ব লগতে কিছুমান আমি ডাটা বেলেগৰ পৰাও লওঁ যেনে ধৰা লটিটিউড লেংগিটিউড এইবিলাক আমি গুগলছৰ পৰা ল'ব পাৰোঁ গতিকে প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী দুটাই লিখি দিব পাৰে তাৰপিছত এৰিয়া অফ দ্য ষ্টাডি আমি এৰিয়া অফ দ্য ষ্টাডিছত কিছুমান পইণ্ট ৰাখিম যেনে ধৰা অধ্যয়ন ক্ষেত্ৰত চাৰিসীমা ঠাইখনৰ বিশেষত্ব বৰ্ণনা ঠাইখনত মেইনলি কি আছে কিয় মানে বিখ্যাত তাৰপিছত ঠাইখনক লৈ প্ৰশ্ন আমাৰ ঠাইখনক লৈ কিবা প্ৰশ্ন থাকিলে দেখুৱাই দিব পাৰোঁ কিয় এনেকুৱা তাৰপিছত প্ৰয়োজনীয়তা আৰু মূল সমস্যা
ঠাইখন অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা কি আৰু তাত থকা মূল সমস্যা দুটামান দেখুৱাই দিলে হয়। তাৰপিছত শেষত আমি লিখিম ফাইণ্ডিংছ আৰু সমস্যা সমাধানৰ উপায়। আমি যি ঠাইখন অধ্যয়ন কৰিলোঁ তাৰ যি সমস্যা পালোঁ সেই সমস্যাখিনিৰ সমাধানৰ বাবে আমি কিবা উপায় দিব পাৰোঁ নেকি, উপদেশ কিবা দিব পাৰোঁ নেকি, সেইখিনি লিখিম। হ'ল। তাৰ শেষত আমি পাম সামৰণি আৰু উপদেশ। আমি সামৰণিত গোটেইখিনি লিখি শেষ কৰি দিম। কি পালোঁ বাহিৰত, আমি যিকেইটা পইণ্ট লিখিলোঁ তাত আমি এইখিনি গোটেইখিনি লিখিব লাগিব ঠাইখনৰ বিষয়ে। তাৰপিছত আমি উপদেশ কি দিম, কি কৰিব লাগিব আৰু কি কৰিব নালাগিব, কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল হ'ব আৰু কি কৰিব নালাগিব। তাৰপিছত ৰেফাৰেঞ্চ দিব পাৰা। ৰেফাৰেঞ্চ হ'ল যেনে ধৰা আমি এখন কিতাপৰ পৰা কিবা তথ্য ল'লোঁ সেইখিনিৰ বিষয়ে, সেই ঠাইখনত আন কিতাপত কিবা লিখা আছিল সেইখিনিৰ বিষয়ে আমি ইয়াত দেখুৱাই দিলোঁ, গতিকে সেইখিনি হ'ব ৰেফাৰেঞ্চ। যেনেদৰে আমি লংগিটিউড লেটিটিউডটো ক'ৰ পৰা লৈছোঁ, গুগলছৰ পৰা, গতিকে আমি বাই গুগল বুলি এটা দি দিলোঁ। হ'ল। গতিকে এনেকৈ তোমালোকে ধুনীয়াকৈ আকৰ্ষণীয় কৰি তুলিব পাৰা ফিল্ড ৰিপৰ্টখন। আশা কৰোঁ বুজি পাইছা। বুজি নাপালে তোমালোকে প্ৰশ্ন কৰিব পাৰা। থেংক ইউ।